আমি সকলোৱে কাম কৰাৰ আগতে চাওঁ যে সেই কামটো কৰা কিমান সুৰক্ষিত হয়, কিন্তু কেতিয়াবা আমি কোনো এটা কাম নকৰোঁ বুলি ভাবিলেও পৰিস্থিতি সাপেক্ষে কৰিব লগা হয়। কিন্তু এই পৃথিৱীত এনে বহু কিছু লোক আছে যিসকলে অকলে নিজৰ ওপৰত বিশ্বাস ৰাখি গোটেই পৃথিৱীখন সলনি কৰি দিয়াৰ সপোন দেখে। মই আজি আপোনালোকক ঠিক তেনেকুৱাই এটা কাহিনী ক'ম, গতিকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকক। মই আছোঁ আপোনালোকৰ সৈতে ঋতিক আৰু আপুনি চাই আছে লেটছ ন' ইন অসমীয়া। গতিকে আহক আজিৰ আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। 1959 চনৰ কথা। এজন ডেকা ল'ৰা যাৰ নাম আছিল ৱাং দাফা। তেওঁ চহৰত উচ্চ শিক্ষা সাং কৰি নিজৰ গাঁৱৰ ঘৰলৈ ঘূৰি আহিছিল। তেওঁৰ গাঁওখন আছিল নৰ্থ চাইনা অৰ্থাৎ উত্তৰ চাইনাৰ উচাং প্ৰভিন্স নামৰ এখন প্ৰদেশত। তেওঁৰ গাঁৱৰ লোকসকল যথেষ্ট দৰিদ্ৰ আছিল। তেওঁলোকৰ প্ৰধান জীৱিকা আছিল আলুৰ খেতি। গাঁওখনৰ ওচৰে পাজৰে কোনো পানীৰ উৎস নাছিল, আছিল মাত্ৰ এটি কুঁৱা, যাৰ পানী লাহে লাহে কমি গৈ আছিল। এই গাঁৱৰ লোকসকলে এনেদৰে যথেষ্ট কষ্ট কৰি জীৱন নিৰ্বাহ কৰিছিল। য'ত পৃথিৱীৰ বেলেগ চহৰবোৰে ক্ষিপ্ৰতাৰে উন্নতিৰ পথত আগবাঢ়িছিল, এই গাঁওখনে কিন্তু বিদ্যুৎ বা বিজুলীবাতিৰ মুখ তেতিয়ালৈকে দেখা নাছিল। এই গাঁওখন সকলো গাঁও চহৰৰ পৰা আইচলেট অৰ্থাৎ একাষৰীয়া হৈ পৰিছিল। কিন্তু সেই সময়তে ৱাং নামৰ লোকজনৰ হাতত বিভিন্ন কৌশল বা আইডিয়া আছিল এই সমস্যাবোৰৰ পৰা মুক্তি পাবৰ বাবে। এই সকলোবোৰ কথা তেওঁ যেতিয়া গাঁওবাসীৰ আগত ক'লে, তেতিয়া গোটেই গাঁওবাসীয়ে তেওঁৰ কথা শুনি সন্মতি জনালে আৰু তেওঁৰ কাম আৰম্ভ কৰিবলৈ ক'লে। তেওঁ প্ৰতিজ্ঞা কৰিছিল যে তেওঁ সেই গাঁওখন অন্ধকাৰৰ পৰা পোহৰলৈ লৈ যাব। তেওঁ ভাবিছিল যে তেওঁ সেই গাঁওখনত চহৰলৈ অহা যোৱা কৰিবৰ বাবে ৰাস্তা বনাব, পানীৰ ব্যৱস্থা কৰিব আৰু বিজুলীৰ ব্যৱস্থা কৰিব। কেইদিনমান পাছত ৱাঙক গাঁৱৰ লিডাৰ বনালে আৰু ৱাঙেও নিজৰ কাম আৰম্ভ কৰিলে। প্ৰথমে তেওঁ পানীৰ উৎস বিচৰাত লাগিল। তেওঁ বিচাৰি বিচাৰি এটা পানীৰ উৎস পালে, যিটো ওচৰৰে এখন গাঁৱত আছিল। কিন্তু সমস্যাটো আছিল সেই গাঁওখন পাবৰ বাবে দুখন পাহাৰ পাৰ হ'ব লাগিছিল আৰু বাট পথৰ নিৰ্মাণৰ বাবে তেওঁলোকৰ ওচৰত কোনো উন্নত ধৰণৰ সঁজুলিও নাছিল। তেওঁ চৰকাৰক টকাৰ বাবে অনুৰোধ কৰিছিল যদিও চৰকাৰৰ পৰা কোনো সহায় পোৱা নগ'ল। অৱশেষত তেওঁ গম পালে যে তেওঁলোকক সহায় কৰা মানুহ কোনো নাই। চাৰিওফালৰ পৰা হতাশাই তেওঁক আগুৰি ধৰিলে। অৱশেষত তেওঁ থিৰাং কৰিলে যে তেওঁ অকলেই দুয়োখন পাহাৰ কাটি ৰাস্তা নিৰ্মাণ কৰিব। লগে লগে ৱাঙে তেওঁৰ নিজৰ কাম আৰম্ভ কৰিলে। বিভিন্ন ধৰণৰ খনন কাৰ্য কৰিব পৰা সঁজুলি লৈ তেওঁ খনন কাৰ্যৰ আৰম্ভ কৰি দিলে আৰু তেনেদৰে তেওঁ 100 মিটাৰৰ দীঘল এটা টানেল অৰ্থাৎ সুৰংগ নিৰ্মাণ কৰি উলিয়ালে। আপুনি স্ক্ৰীণত দেখা ফটোখন চাই কেতিয়াও নক'ব যে এই ৰাস্তাটো এজন মানুহে অকলে খনন কৰি উলিয়াইছিল। গাঁওবাসীয়ে প্ৰথমে ৱাঙৰ কথাত সমৰ্থন কৰিলেও পিছলৈ যেতিয়া ৱাঙে কামবিলাক কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া কিন্তু কোনো গাঁওবাসীয়ে তেওঁৰ লগত কাম কৰা নাছিল। গতিকে ৱাঙেও অকলেই গোটেই খনন কাৰ্য কৰিবলৈ সিদ্ধান্ত ল'লে। কিন্তু তেওঁ দেখিলে যে খনন কাৰ্য যথেষ্ট ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লাগিব। লাহে লাহে গাঁওবাসীয়ে ৱাঙৰ কাৰ্যৰ ক্ষমতা দেখি, অৰ্থাৎ ৱাঙে যিদৰে কাৰ্য কৰি আছিল, অৰ্থাৎ যিদৰে খনন কাৰ্য কৰি আছিল, সেই খনন কাৰ্য দেখি লাহে লাহে গাঁওবাসীয়েও তেওঁক ছাপোৰ্ট অৰ্থাৎ তেওঁক সহায় কৰিবলৈ আৰম্ভ কৰিলে। লাহে লাহে খনন কাৰ্য কৰা শ্ৰমিকৰ সংখ্যা অৰ্থাৎ গাঁওবাসীৰ সংখ্যা বাঢ়ি গৈছিল আৰু তেওঁলোকৰ খনন কাৰ্য ইতিমধ্যে এখন পাহাৰ শেষ কৰিলে। কিন্তু প্ৰথম পাহাৰখন খান্দি তেওঁলোকে এনেকুৱা অনুভৱ কৰিছিল যে দ্বিতীয়খন পাহাৰ তেওঁলোকে হয়তো খান্দিব নোৱাৰিব আৰু ৱাঙেও ভাবিলে নিশ্চয় আমি মানুহৰ দ্বাৰা এইখন পাহাৰ আমি খন্দাটো সম্ভৱ নহ'ব, গতিকে আমাক নিশ্চয় মেচিন বা যিকোনো ধৰণৰ ডাঙৰ উন্নত মানদণ্ডৰ সঁজুলিৰ প্ৰয়োজন হ'ব। কিন্তু তথাপিও ৱাং সীমিত থকা নাছিল। তেওঁৰ ঠাইত আন মানুহ হ'লে হয়তো ইমান দিনে এই সকলোবোৰত হাৰ মানি ঘৰলৈ গৈ নিজৰ কামত ধৰিলেহেঁতেন। কিন্তু এইবাৰ ৱাঙে ঘৰলৈ আহি ৱাটাৰ ছাপ্লাইৰ বিষয়ে অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলে। তাৰোপৰি তেওঁ জিলা চৰকাৰক মান্তি কৰাই অলপ টকাও সংগ্ৰহ কৰিলে। এইবাৰ তেওঁ সকলো যাৱতীয় সা সামগ্ৰী গোটাই পুনৰ খনন কাৰ্য আৰম্ভ কৰিলে। কিন্তু দুৰ্ভাগ্যবশত দ্বিতীয়বাৰ গাঁৱৰ কোনো লোকে তেওঁক সহায় কৰিবলৈ আগবাঢ়ি নাহিল। হয়তো তেওঁলোকে ভাবিছিল যে ৱাঙৰ দ্বাৰা সেই কাম সম্পূৰ্ণ নহ'ব। কিন্তু ৱাঙে আগতকৈ দুগুণ উৎসাহেৰে পুনৰ খনন কাৰ্য আৰম্ভ কৰিলে। এইবাৰ ৱাঙে হাতত থকা টকাৰে খননত ব্যৱহাৰ হোৱা কিছু যন্ত্ৰও ক্ৰয় কৰি ল'লে আৰু তেনেদৰে খনন কৰি কৰি অৱশেষত তেওঁ সম্পূৰ্ণ পথটো খান্দি উলিয়ালে। তেওঁ যেতিয়া খনন কাৰ্য আৰম্ভ কৰিছিল তেতিয়া তেওঁ ডেকা আছিল, কিন্তু 57 বছৰ বয়সত তেওঁ খনন কাৰ্য সমাপ্ত কৰিছিল। অৰ্থাৎ তেওঁ গোটেই জীৱনটো এই ৰাস্তাটোৰ ওপৰতে সঁপি দিছিল। তেওঁ কৈছিল যে সেই কামটো কৰি থকাৰ সময়ত তেওঁ কেতিয়াও কামটো আধাতে এৰিব লগা হ'ব বুলি ভবা নাছিল, বৰঞ্চ তেওঁ ভাবিছিল যে অতি সোনকালে তেওঁৰ কাম সমাপ্ত হ'ব। লগে লগে দ্বিতীয়টো পাহাৰো তেওঁ খনন কাৰ্য আৰম্ভ কৰিছিল আৰু এনেদৰে অকলেই তেওঁ 7200 মিটাৰ দৈৰ্ঘ্যৰ পথটো অকলেই খনন কৰি উলিয়াইছিল। আৰু তেওঁৰ কামত বিস্ময় মানি চৰকাৰে তেওঁলোকৰ গাঁৱলৈ বিজুলী আৰু তেওঁ নিৰ্মাণ কৰা পথটো পকী কৰি দিয়ে।
ৱেল আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল মোক নিশ্চয় জনাব তলৰ কমেণ্ট বক্সত আৰু আপুনিও যদি এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ফেক্ট শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে আপুনি মোক মেইল কৰিব পাৰে letsknowinassamese@gmail.com আপুনি মোক মেইল কৰিব পাৰে অথবা আপুনি তলৰ কমেণ্ট বক্সত গৈ মোক কমেণ্ট কৰিব পাৰে মই আপোনাৰ কমেণ্টটো পিক কৰিম আৰু ৰেণ্ডম ফেক্ট ছিৰিজৰ এপিছ'ডত আপোনাৰ কমেণ্টটো মই নিশ্চয় শ্বেয়াৰ কৰিম গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ নমস্কাৰ